নমস্কাৰ মোৰ নাম অনুৰাগ তালুকদাৰ মই বৰ্তমান নিজৰ নতুন গাড়ী কিয়া সনেট অটোমেটিক ভেৰিয়েণ্ট HTX মডেলৰ ভিতৰত বহি আছোঁ ইখন মই 2 মাহ হৈছে গাড়ীখন লোৱা মই বাংগালোৰত থাকোঁ আৰু যেহেতু প্ৰায়ভাগে মই ৱৰ্ক ফ্ৰম হোম কৰি আছোঁ আৰু যদি অফিচ যাওঁ বেংগলোৰ যেহেতু ট্ৰেফিকটো বেছি মই অফিচৰ কেব পাওঁ অফিচৰ কেব লৈ গুচি যাওঁ সেইকাৰণে গাড়ীখন বেছি চলা হোৱা নাই আপুনি দেখি আছে ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰত যে মই খালি 1300 কিলোমিটাৰ চলাইছোঁ গাড়ীখন এতিয়া ডিজেল গাড়ীৰ এটা সমস্যা এইটো যে আপুনি যদি গাড়ীখন বেছিকৈ নচলায় তেতিয়া ডিজেলৰ যোনটো ছাছপেণ্ডেড পাৰ্টিকল থাকে সেইটো আপোনাৰ ডিজেল ফিল্টাৰত লাগি ধৰে আৰু গভৰ্ণমেণ্ট যিহেতু বহুতে সজাগ হৈছে পলিউশ্যন লৈ পেলাই চ' গভৰ্ণমেণ্টে এইটো এটা নতুন নিয়ম বনাই দিছে যদি ডিজেল গাড়ীত এটা ফিচাৰ নাথাকে যাক কোৱা হয় অটো ৰিজেনেৰেশ্যন অফ ফিল্টাৰ যদি সেইটো নাথাকে তেতিয়া আপোনাৰ গাড়ীখন চৰকাৰে এলাউ নকৰে মাৰ্কেট আহিবৰ কাৰণে আৰু এই ফিচাৰটো কষ্টলি হয় গাড়ীখন দাম বাঢ়ি যায় আৰু যিহেতু ইণ্ডিয়ান মাৰ্কেটখন বহুত ইণ্ডিয়ান অটো মাৰ্কেটখন বহুত প্ৰাইচ চেঞ্চিটিভ হয় চ' বহুত কোম্পানীয়ে ডিচাইড কৰিলে যে তেখেতসকলে ইণ্ডিয়াত ডিজেল গাড়ী আৰু নানে উল্লেখযোগ্য যে মাৰুতিও এতিয়া ডিজেল গাড়ী বন্ধ কৰি দিছে যিয়ে নহওক কিয় কিয়া হওক বা কিয়াৰ যোনটো চিষ্টাৰ কনচাৰ্ণ হয় হুণ্ডাই সিহঁতে ডিজেল গাড়ী আনি আছে এতিয়া কিয়াই যিমানকেইখন গাড়ী ওলাইছে যিমানকেইখনত ডিজেল ভেৰিয়েণ্ট আছে এই ফিচাৰটো আছে আৰু এই ফিচাৰটো একো নহয় যে যদি আপোনাৰ গাড়ীখন বেছি নচলে যেনে আপুনি দেখি আছে মই 1300 কিলোমিটাৰ চলাইছোঁ 2 বছৰত গাড়ীখন বেছি চলা হোৱা নাই চ' নেচাৰেলি আপোনাৰ ফিল্টাৰটোত ডিজেলৰ পৰা আপোনাৰ পাৰ্টিকল এটা জমা হৈ গৈছে আৰু এইটো এটা অট'মেটিক ফিচাৰ আছে আপুনি প্ৰথম এৰ'ৰ এটা পাব যদি আপুনি ক্লাষ্টাৰটো দেখি আছে ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰটো মই আঙুলি দেখাই আছোঁ এইটো এটা এৰ'ৰ আহি থাকে এই এৰ'ৰটোক কোৱা হয় ডিজেল ৰিজেনেৰেশ্যন ফিল্টাৰ ৰিকুৱায়াৰ্ড DRF বুলি কয় আৰু গাড়ীখন চলি থাকিব কিন্তু আপুনি যদি এইটো যদি বেছি যদি আপুনি ইগন'ৰ কৰে তেতিয়া হয়তো গাড়ীখন পিছলৈ ৰখি যাব পাৰে আৰু তেতিয়া আপুনি গাড়ীখন উপায় নাপায় টানি লৈ যাব লাগিব কিয়া ছাৰ্ভিচ ষ্টেচনলৈ সেইটো এটা বৰ দিগদাৰৰ কাম হ'ব চ' আজি আমি বুজি চাওঁ যে কেনেকৈ আপুনি এইটো DRF ফাংচনটো নিজে আপুনি ইমপ্লিমেণ্ট কৰিব পাৰে চ' আপুনি যেতিয়া এৰৰটো পাই থাকে ফাৰ্ষ্ট আপুনি কি কাম কৰিব গাড়ীখনত যিমান ইলেক্ট্ৰিক লোড আছে সেইটো আপুনি ভৰাব লাগিব চ' আপুনি যদি চাই আছে এতিয়া আপুনি এটা শব্দ এটা পাই আছে বোধহয় এই শব্দটো একচুৱেলি ব্ল'ৱাৰৰ ইনষ্ট্ৰুমেণ্ট চলত চাই লওক আপুনি ফেনটো মেক্সিমাম স্পীডত আছে AC মই চলাই থৈছোঁ ACটো লাগিলে কমাই দিম মই টেম্পাৰেচাৰটো যিমান পাৰোঁ আৰু ৰিয়াৰ ডিফগাৰ ফ্ৰণ্ট ডিফগাৰ অন আছে হেডলাইট অন আছে মই বনেটটো খুলি থৈ দিছোঁ বিকজ গাড়ীখন এতিয়া মই চলাই থৈ দিছোঁ আৰু লাইটকেইটা অন আছে মই যিমান ইলেক্ট্ৰিক লোড দিব পাৰোঁ দিছোঁ গাড়ীখনত আৰু তাৰপিছত মই কি কৰিছোঁ এই এৰ'ৰ মেছেজটো আপোনাক দেখাই দিছোঁ মই এইটো এৰ'ৰ মেছেজ পাইছিলোঁ ৰিজেনেৰেটিং ফিল্টাৰ মই 2-3 ছেকেণ্ডমান প্ৰেছ কৰি ধৰিলোঁ তো অট'মেটিকটো আৰম্ভ হৈছে আৰু আপুনি যদি চাই বৰ্তমান কি হৈ আছে 19 মিনিটছ বাকী আছে মই আৰম্ভ কৰিছোঁ 30 মিনিটছত মোৰ এইটো ফিল্টাৰটো ক্লিয়াৰ হৈ যাব হয়তো বেছি নাই মোৰ সেইকাৰণে পটককৈ 30 মিনিটছত ক্লিন হৈ যাব ইতিমধ্যে মই গাড়ীটো অফ কৰিব নোৱাৰোঁ আৰু আপুনি যদি চাই ক্লাষ্টাৰত গাড়ীখন অট'মেটিকলি 2000 RPMত ছেট হৈ গৈছে চ' 2000 RPM কনষ্টেণ্টলি আধা ঘণ্টা যদি চলি আছে গাড়ীখন নিশ্চয় হিট হ'ব সেইটো কাৰণে মই বনেটটো খুলি থৈ দিছোঁ আৰু যেতিয়া এইটো কমপ্লিট হৈ যাব তেতিয়া ক্লাষ্টাৰত এইটো মেছেজ আহিব যে ৰিষ্টাৰ্ট ৰিকুৱাৰ্ড ফিল্টাৰ হেজ বিন ক্লিয়াৰ্ড চ' এইখিনি কাৰণে আৰু আপুনি ছাৰ্ভিচ চেণ্টাৰ যাব নালাগে আপুনি ঘৰত থাকি পেলাই আধা ঘণ্টা 1 ঘণ্টা হওক গাড়ীৰ ভিতৰত বহি থাকক ACটো অন আছে আৰু আপুনি যদি কিবা ঠাণ্ডা জেগাত আছে বেংগলোৰ নিচিনা তাতেতো আপোনাক ACও নালাগে যিয়ে নহওক আপুনি ঘৰৰ ভিতৰত সোমাই পেলাই মোবাইলত গান শুনক বা এখন কিতাপ পঢ়ক আৰু এনেকৈ আপুনি এইটো অট'মেটিক ফিচাৰৰ এটা উপভোগ কৰক থেংক ইউ এতিয়া আমাৰ ৰিজেনেৰেশ্যন প্ৰায়ে কমপ্লিট হৈছে এয়াৰ 2 মিনিট বাকী আছে একচুৱেলি আপুনি এই স্ক্ৰীণখনে দেখিব লাগে যিহেতু মই বনেটটো খুলি থৈ দিছোঁ চ' যিহেতু অট'মেটিক গাড়ী চ' বনেট অ'পেন এলাৰ্মটো দেখাই আছে এতিয়া আপুনি চাই থাকিব 2 মিনিট বাকী আছে আৰু 2 মিনিট হোৱাৰ পিছত মেছেজটো আহি যাব যে ৰিজেনেৰেশ্যন ছাকচেছফুলি কমপ্লিটেড এতিয়া প্ৰায় শেষ হৈছে মই আকৌ স্ক্ৰীনটো লৈ গৈছোঁ বাছ এইটো মেছেজ ফিল্টাৰ ৰিজেনেৰেশ্যন কমপ্লিটেড ৰিষ্টাৰ্ট ইঞ্জিন এতিয়া আমি আকৌ গাড়ীখন ৰিষ্টাৰ্ট কৰিম ওকে এয়া মই টিপি দিলোঁ গাড়ীটো অফ
এতিয়া মই যেহেতু নৰ্মেল মোডত আনিম গাড়ীখন পিছে বহুত গৰম হৈছে মই আপুনি দেখা পাব মই গোটেই গ্লাছখন খুলি দিছিলোঁ ওপৰৰ গ্লাছখন পিছে খোলা নাই মই এতিয়া আকৌ ৰিষ্টাৰ্ট দি চাওঁ এই এৰ'টো আপুনি পাই থাকিব যেহেতু মোৰ বনেটটো খোলা আছে এতিয়া চাওঁ এতিয়া এৰ'টো আহিবনে নাই এতিয়া এৰ'টো অহা নাই আৰু এইটো এৰ'ৰ যিহেতু বনেটটো খোলা মই বনেটটো বন্ধ কৰি আপোনাক দেখাই আছোঁ এতিয়া মই বনেটটো বন্ধ কৰিছোঁ এতিয়া আকৌ আপোনাক ষ্টাৰ্ট কৰি দেখাইছোঁ আপোনালোকক চ' আপুনি দেখাব পাৰে কিন্তু কোনো এৰ'ৰ নাই মই এতিয়া এ চিটো বন্ধ কৰি দিছোঁ ভিতৰটো বহুত গৰম হৈ গৈছিলে যেহেতু এ চি যদিও অন কৰিছিলোঁ কিন্তু এ চিটোও মানে সিহঁতে ব্ল'ৱাৰ হিচাপে লৈ লৈছিলে মানে গাড়ীটো যিমান আপোনাৰ লোড দিব পাৰে গাড়ীখনে দিছিলে আৰু এতিয়া আপোনাৰ এৰ'ৰটো নাই চ' আপোনাৰ ডিজেল যোনটো মেটেৰিয়েল জমা হৈ গৈছিলে ফিল্টাৰত সেইটো নিজে অট'মেটিকেলি গুচাই দিয়া হৈছে আৰু যদি আপোনাৰ গাড়ীখন বেছি নচলে তেতিয়াতো মই এইটো পৰামৰ্শ দিম যে আপুনি ডিজেল নোলোৱাকৈ পেট্ৰল লোৱাই ভাল মোৰ এখন ৱেগনাৰো আছে সেইখন ৰঙাখন চ' সেইখন মোৰ 3 মাহ 4 মাহ পৰি থাকিলে যদি ষ্টাৰ্ট দিওঁ একো দিগদাৰ নহয় বেটাৰী ডিছকানেক্ট কৰি থৈ দিওঁ কিন্তু এইটো মই ডিজেল গাড়ীত কৰিব নোৱাৰোঁ চ' ডিজেল গাড়ী যদি আপোনাৰ আছে আপুনি চাব লাগিব যে গাড়ীখন সঘনাই চলি থাকক আৰু শ্বৰ্ট ট্ৰিপ ল'লে প্ৰব্লেমটো বেছি হয় ডিজেল গাড়ীত চ' যদি আপোনাৰ ডিজেল গাড়ী আছে এটলিষ্ট সপ্তাহত এবাৰ আপুনি হাইৱেত যাওক অলপ 10-15 কিলোমিটাৰ চলাওক তেতিয়া এই প্ৰব্লেমটো নাহে থেংক ইউ ধন্যবাদ